1998 চনত প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰাই অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিয়ে সমগ্ৰ অসমত HIV প্ৰতিৰোধ, পৰীক্ষণ আৰু চিকিৎসা সেৱা শক্তিশালী কৰাৰ ক্ষেত্ৰত দায়বদ্ধ ভূমিকা পালন কৰি আহিছে। বিগত বছৰসমূহত ASACSে এক সৰল বিশ্বাসেৰে পৰিচালিত হৈ আহিছে। যেতিয়া জনসাধাৰণৰ ওচৰত সঠিক তথ্য থাকে, তেতিয়া তেওঁলোকে সঠিক সিদ্ধান্ত ল'বলৈ সক্ষম হয়। ভাৰতে 2030 চনৰ ভিতৰত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা HIV, AIDS নিৰ্মূল কৰাৰ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ দিশে আগবঢ়াৰ লগে লগে ASACSেও যোগাযোগ, সামূহিক অংশগ্ৰহণ আৰু সুলভ স্বাস্থ্যসেৱাৰ সজাগতাৰে নিজা দায়বদ্ধতাক অধিক শক্তিশালী কৰিছে। অসমৰ দৰে এখন বৈচিত্ৰ্যময় ৰাজ্যত এনে লক্ষ্য প্ৰাপ্তি কৰিবলৈ যোগাযোগৰ ভিন্ন পদ্ধতিৰ প্ৰয়োজন। টেলিভিজন, ৰেডিঅ' তথা বাতৰি কাকতৰ জৰিয়তে HIV প্ৰতিৰোধ, চিকিৎসা, যৌন সংক্ৰমিত ৰোগ, অন্ধবিশ্বাস আৰু বৈষম্য আদিৰ গুৰুত্বপূৰ্ণ বাৰ্তাসমূহ সমগ্ৰ ৰাজ্যৰ হাজাৰ হাজাৰ লোকৰ মাজত বিয়পি পৰে। এনে প্ৰচাৰ পৰম্পৰাগত যোগাযোগ মাধ্যমৰ পৰিসৰলৈও বিস্তৃত। হৰ্ডিং, বাছ আস্থান, ৰাজহুৱা পৰিবহণৰ ব্ৰেণ্ডিং, IEC ভান আৰু বিভিন্ন উৎসৱ তথা ৰাজহুৱা সমাৱেশত থকা সজাগতামূলক ষ্টল আদিয়ে এই বাৰ্তাসমূহ দৈনন্দিন জীৱনৰ অংশ হৈ পৰাটো সুনিশ্চিত কৰে, যিসমূহ মানুহৰ বসতিস্থল, কৰ্মস্থান আৰু ভ্ৰমণস্থান সকলোতে বিস্তৃত। অসমৰ সামূহিক পৰ্যায়ত গ্ৰহণ কৰা সজাগতাসমূহ অধিক ব্যক্তিগত হৈ পৰে। নাটিকা, ওজাপালি আৰু মাইমৰ দৰে লোকমাধ্যমসমূহে গ্ৰামাঞ্চলক প্ৰত্যক্ষভাৱে যোগাযোগ কৰাৰ বিপৰীতে ফ্লেছ মব তথা সৃষ্টিশীল কাৰ্যকলাপসমূহে চহৰকেন্দ্ৰিক দৰ্শকক জড়িত কৰে। সামাজিক মাধ্যমৰ প্ৰচাৰ অভিযান আৰু ডিজিটেল ইনফ্লুৱেঞ্চাৰসকলৰ সৈতে কৰা কলাবৰেশ্যনসমূহে এই বাৰ্তাসমূহ যুৱ প্ৰজন্মৰ মাজলৈও আকৰ্ষণীয় তথা প্ৰাসংগিকভাৱে প্ৰেৰণ কৰে। গতিকে মই সকলোকে অসুৰক্ষিত যৌন সম্পৰ্ক বা বেজি লয় ড্ৰাগছৰ কাৰণে যিখিনি তেওঁলোকক অনুৰোধ জনাইছোঁ, বা যে দেখে কাৰোবাক কৰা তেওঁলোকক কাৰোবাক ড্ৰাগছ লোৱা, বেজি লোৱা অনুৰোধ কৰে, বুজায়, ৰখায়। সেইটো কৰিলেহে আমি উইল গেট এ ৱৰ্ল্ড ফ্ৰী অফ এইডছ। চ' লেটছ অল ৱৰ্ক টুৱাৰ্ডছ ইট। আজি এটা বিশেষ দিৱস, ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰাফিকিং। আৰু এই সুন্দৰ দিৱসটো আজি পালন কৰিছে আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিয়ে। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস, আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস আৰু বিশ্ব এইডছ দিৱসৰ দৰে গুৰুত্বপূৰ্ণ দিনসমূহ উদযাপনৰ জৰিয়তে এক উমৈহতীয়া দায়বদ্ধতাৰে HIV সজাগতাৰ প্ৰতি সমাজ, প্ৰতিষ্ঠান আৰু ব্যক্তিসকলক একত্ৰিত কৰা হয়। এই অভিযানত যুৱ প্ৰজন্মই এক কেন্দ্ৰীয় ভূমিকা পালন কৰি আহিছে। সমগ্ৰ অসমৰ মহাবিদ্যালয়সমূহত স্থাপন কৰা ৰেড ৰিবন ক্লাবে ছাত্ৰ-ছাত্ৰীসকলক পোষ্টাৰ বনোৱা, তৰ্ক, কুইজ আৰু ৰীল বনোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে অন্যান্য সজাগতামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰাই সঠিক সিদ্ধান্ত আৰু দায়িত্বশীল আচৰণ প্ৰদৰ্শন কৰাত উৎসাহিত কৰিছে। তদুপৰি বাৰ্ষিক ৰেড ৰান মেৰাথনে শিক্ষাৰ্থীসকলক এনে বাৰ্তাসমূহ তেওঁলোকৰ নিজ নিজ চুবুৰীলৈ তথা সামূহিক পৰ্যায়লৈ কঢ়িয়াই নিবলৈও অনুপ্ৰাণিত কৰি আহিছে। এই প্ৰচেষ্টাসমূহ বিদ্যালয় পৰ্যায়তো গ্ৰহণ কৰা হয়। প্ৰচাৰ কাৰ্যসূচী, কৈশোৰ শিক্ষণ কাৰ্যসূচী আৰু ৰেড ৰিবন স্কুল কুইজ আদিয়ে ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান, আলোচনা আৰু অংশগ্ৰহণৰ জৰিয়তে HIVৰ বিষয়ে বুজিবলৈ উৎসাহিত কৰে। একে সময়তে মিউজিক ফৰ লাইফৰ দৰে পদক্ষেপসমূহে সংগীতজ্ঞ আৰু বেণ্ডসমূহক একত্ৰিত কৰি সংগীতৰ সাৰ্বজনীন ভাষা ব্যৱহাৰেৰে যুৱ দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰি HIV সজাগতাৰ সন্দৰ্ভত ইতিবাচক বাৰ্তা বিয়পোৱাত সহায় কৰে। আনহাতে বিস্তৃত IEC অভিযানৰ সফলতাই সজাগতাৰ শক্তিক প্ৰদৰ্শন কৰি সমাজক ৰূপান্তৰিত কৰিছে। নিৰন্তৰ প্ৰচাৰ আৰু অৰ্থপূৰ্ণ সংযোগৰ জৰিয়তে মানুহৰ কাষ চাপি এই অভিযানে HIV সম্পৰ্কে জনসাধাৰণৰ জ্ঞানক শক্তিশালী কৰি সচেতন সিদ্ধান্ত গ্ৰহণত উৎসাহিত কৰাৰ সমান্তৰালভাৱে প্ৰতিৰোধ, পৰীক্ষণ আৰু সময়মতে চিকিৎসা গ্ৰহণৰ গুৰুত্বতাক সুদৃঢ় কৰিছে। ASACSে এইডছ সুৰক্ষা অভিযানৰ অধীনত ব্ৰেক ফ্ৰী কেম্পেইনৰ জৰিয়তে ব্যক্তিসকলক নিজৰ স্বাস্থ্যৰ বিষয়ে বুজিবলৈও উৎসাহিত কৰি আহিছে, যিয়ে ব্যক্তিৰ স্বাস্থ্যৰ শংকা নিৰূপণ আৰু সঠিক সিদ্ধান্ত গ্ৰহণত সহায় কৰে। এই নিৰন্তৰ প্ৰচেষ্টাসমূহৰ ব্যাপক সফলতাৰ পিছত সমগ্ৰ অসমত পৰৱৰ্তী অধ্যায় স্বৰূপে পুনৰ আৰম্ভ হ'ব 60-দিনীয়া বিস্তৃত IEC অভিযান। আগন্তুক 60 দিনত এই অভিযানে ৰাজ্যৰ 35খন জিলাৰ 3900খন গাঁও, 500খন বিদ্যালয়, 200খন মহাবিদ্যালয়, 80,000টা পৰিয়াল
আৰু 100খন চৰকাৰী চিকিৎসালয়ক সামৰি ল'ব, যাৰ জৰিয়তে সঠিক তথ্য, সজাগতা বৃদ্ধি আৰু অত্যাৱশ্যকীয় HIV সেৱাসমূহ জনসাধাৰণৰ কাষলৈ লৈ যোৱা হ'ব। বিস্তৃত IEC অভিযানৰ উল্লেখযোগ্য সফলতা, অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ একাধিক যুগান্তকাৰী পদক্ষেপ তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্ব আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মাননীয় শ্ৰী অশোক সিংহল ডাঙৰীয়াৰ দিগদৰ্শনত এই যাত্ৰাই লাভ কৰিছে এক নতুন মাত্ৰা। সেই নৱপ্ৰজন্ম, সেই যুৱপ্ৰজন্ম নিজৰ জীৱনৰ লগত খেলা নকৰিবা, নিজৰ জীৱনৰ লগত ধেমালি নকৰিবা। আমি সজাগতা দি আছোঁ, কিন্তু সঁচা অৰ্থত তোমালোকে বিবেকবান হোৱা, দায়িত্বশীল হোৱা। প্ৰতিখন গাঁৱত এই কাৰ্যসূচীৰ ৰূপায়ণ মানে এখন সমাজক শক্তিশালী কৰা, প্ৰতিখন বিদ্যালয়ক সামৰি লোৱা মানে এটা প্ৰজন্মক সবলীকৰণ কৰা, আৰু একোটা মত বিনিময় অনুষ্ঠান আয়োজন কৰা মানে অসত্যৰ ঠাইত তথ্যগত আৰু অন্ধবিশ্বাসৰ ঠাইত বুজাবুজি বৃদ্ধি কৰা। গতিকে আহক আমি একেলগে এই সামূহিক প্ৰচেষ্টাক আগুৱাই নিওঁ। আহক প্ৰতিৰোধমূলক ব্যৱস্থাক উৎসাহিত কৰোঁ, সময়মতে পৰীক্ষা আৰু চিকিৎসা কৰাক প্ৰসাৰিত কৰোঁ, আৰু কোনো লোক যাতে পিছ পৰি নাথাকে সেয়া নিশ্চিত কৰোঁ। আহক আমি একেলগে গঢ়োঁ এখন HIV মুক্ত অসম।